হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ফ্ৰেণ্ডছ। আপোনালোকক এটা কথা ক'বলগীয়া, এনেই গছত দোকান খুলিলে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আপোনালোক সকলোকে মোৰ আজিৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই এনেকৈ গৈ থাকোঁতে মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰিবলগীয়া হৈছে, কাৰণ কেলৈ দেৰিয়ে হৈছে মোৰ দোকানলৈ, মানে 10:40 হ'ল। দেৰি হৈছে মানে এনেকৈ দেৰি হৈছে বুলি ক'ব নোৱাৰি, কেতিয়াবা মানে দোকান খোলা কোনো সময় নাই ন, কেতিয়াবা সোনকালে খুলিব, কেতিয়াবা দেৰিকৈ খুলিব, তেনেকৈ এতিয়া দেৰি হৈ যায় মানে কি দেৰিও হয় সোনকালো হয়। এতিয়া বহি থাকিব লগাই হয় নে দোকান খুলিলেই নে একো গম পোৱা নাই, বাট এতিয়া গৈ থাকোঁ আৰু গৈ পোৱাৰ পিছতহে গম পাম যে দোকান খুলিলেই নে নাই খোলা। চ' মই দোকান গৈ আপোনালোকক লগ পাই আছোঁ। দোকান খুলিলে দেৰিয়ে হ'ল, দেৰি মানে ইমান দেৰি নাই হোৱা। বা এজনীও আহিছে চাফা কৰিবলৈ লৈছে মানে। মই আহি পাইছোঁ, টিফিনটো থলোঁ মানে, টিফিনটো থৈ আহি পাইছোঁ। আজি অটোখনো যি বেলগাড়ী ৰকম চলাইছে নহয়, দেৰিয়ে হৈ গৈছে। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। আজি মই কি কওঁ কি নকওঁ দেখাই গৈ থাকিম। ফ্ৰেণ্ডছ, আপোনালোকক এটা কথা ক'বলগীয়া আছিলে। মোৰ ভাগৰ চেনেলটো ভূঞা ক্ৰিয়েশ্যন বুলি আছিলে, আপোনালোক সকলোৱে গম পাই আছিলে চাগে। ভূঞা ক্ৰিয়েশ্যনটো মই চেঞ্জ কৰি মই নিজৰ নামেদি মই মোৰ চেনেলটো খুলিছোঁ, দীক্ষিতাছ ব্লগ বুলি। কিয় বুলি ক'বলৈ গ'লে মানে মই নিজৰ নামটো দি মানে খোলা মোৰ ইচ্ছা আছিলে মানে, কিন্তু কি প্ৰথমতে মানে তেনেকৈ খোলা হৈছিলে ভূঞা ক্ৰিয়েশ্যন বুলি, কিন্তু এতিয়া মই নামটো চেঞ্জ কৰি দিলোঁ। আকৌ মানে দীক্ষিতাছ ব্লগ বুলি দিলোঁ। মোৰ নামটো যিহেতু দীক্ষিতা, গতিকে দীক্ষিতা ব্লগ বুলি মই চেনেলটোৰ নামটো কৰি দিলোঁ মানে এতিয়া। চ' আপোনালোকে কি ভাবে নাজানো, বেয়াকৈ খালি একো বেয়াকৈ একো নল'ব, তেনেকৈ একো বুলি মই চেনেলটোৰ নাম চেঞ্জ কৰা নাই। জাষ্ট এনেই মানে আৰু নিজৰ নামটো দি খুলিছোঁ। মানে চবকে দেখিছোঁ, মানে ব্লগাৰবিলাকক দেখিছোঁ নিজৰ নাম দি মানে বহুতে মানে নিজৰ নাম দি দিয়ে মানে নিজৰ চেনেলটোৰ নামটো খুলিছে, সেইকাৰণে মোৰ নিজৰ নামটো দিয়ে চেনেলটো খুলিলোঁ। সেয়া মানুহবোৰ কি যে নহয়, তাকে মানুহে গছ ৰুবহে লাগে, ইয়াত আৰু কাটিছে। এনেই ইয়াত গছবোৰ নাই, গছ এজোপা আছিলে, এজোপাৰ পৰা অকণমান বতাহ চতাহ অকণমান আহিছিলে, সেইজোপা কাটি দিছিলে। তাৰপিছত অকণমান আগৰ পৰা সেইটোকে দেখাই দিছোঁ, দেখাই দিছোঁ। সেইজোপা চাওকচোন, গছজোপা কেনেকৈ কাটি পেলাইছে। সেইজোপাৰ পৰা অকণমান বতাহ চতাহ আহিছিলে, কাটি পেলালে। এনেই গছ চছবোৰ নাই ইয়াত, বতাহ অকণমান পাবলৈ বেয়া। গৰম হ'লে ইয়াত এনেই ইমান গৰম, মানে গৰম হ'লে মানে আমাৰ অসমত যিমান গৰম হয় তাতকৈ বেছিয়ে গৰম হৈ যায়গৈ ইয়াত। হ'বইতো ন, গছ গছনি নাথাকিলে। গছবোৰ এতিয়া এনেকৈ কাটি দিলে ক'ত পাব মানে অক্সিজেন কেনেকৈ পাব? মই এনেকৈ গছবোৰ যদি কাটি নষ্ট কৰি পেলাই। গধূলি হ'ল গাইছ, এতিয়া আহি আছোঁ নিবলৈ বুলি। ইমান ভোক লাগিছে, কিবা এটা খাবলৈ পাওঁ নে নাজানো, খাবলৈ মন গৈ আছে কিবা এটা, ইমান ভোক লাগি আছে। ইয়ালৈ আহি পৰা ফুচকা খোৱা এইটো বেছি। ইয়াত প্ৰথমতে ইয়াৰ ফুচকাবোৰ খাবলৈ ভাল লগা নাছিলে, কিন্তু খাই এতিয়া খাবলৈকে মন নোযোৱা হৈ থাকিলে। আকৌ ফুচকা খাবলৈ মন গৈ থাকে। এতিয়া খোৱা নাই নোখোৱা জানো, ভোক লাগিছে, কি কৰোঁ। আহি আছে বুলি কৈছে এতিয়া, চ' আহিলে মানে আপোনালোকক লগ পাই আছোঁ। মোৰ পতি পৰমেশ্বৰ আহি পাই গ'লহি। আহিলা কেলৈ খং উঠি আছে? মই তোমাক মাৰিছোঁ, মোক বাৰু ফোন নাই যোৱা। চ' গাইজ, এতিয়া ৰুমত গৈ পাই লওঁগৈ, তাৰপিছতে কথা পাতি আছোঁ। চ' গাইজ, ৰুমো আহি পালোঁহি, ফ্ৰেছ হৈ ভাত পানী খাই এতিয়া শুবলৈ হ'ল। ভাবিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই, আই লাভ ইউ অল।